নমস্কাৰ মই ৰাজীৱ হটিয়া জয় জয়তে সমূহ অসমবাসী ৰাইজলৈ আগন্তুক ৰঙালী বিহু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বিগত বছৰবোৰৰ দৰে এইবাৰো আমি সাজু হৈছোঁ অসমৰ বিভিন্ন বিহু মঞ্চত গীত পৰিৱেশন কৰিবৰ বাবে। আশা ৰাখিছোঁ বিগতৰ বছৰবোৰৰ দৰে এইবাৰো অসমৰ ৰাইজে আমাক মৰম দিব, আমাক আশীৰ্বাদ কৰিব। এই মুহূৰ্তত সমূহ অসমবাসী ৰাইজলৈ এটা বিহু গীতে অকণমান আমাৰ ফালৰ পৰা মৰম যাচিব বিচাৰিছোঁ। Oh,